মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে আছামিজ জ্ঞানকুলৰ নতুন এটি পাঠৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক আটাই ভালে কুশলে আছা। আজিৰ পাঠত আমি শিকিম বৰ্ণবিন্যাস। এতিয়া বৰ্ণবিন্যাসনো কি? আমি যিবোৰ কথা কওঁ বা যিবোৰ শব্দ আমি পঢ়োঁ, যিবোৰ শব্দ আমি লিখোঁ, এই শব্দবোৰক দুই ধৰণৰ বৰ্ণ যোগ হৈ থাকে। একবিধ হৈছে স্বৰবৰ্ণ আৰু আনবিধ হৈছে ব্যঞ্জন বৰ্ণ। এই যোগ হৈ থকা শব্দবোৰৰ পৰা স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণক যেতিয়া আমি ভাগ ভাগ কৰিম বা পৃথক পৃথককৈ আমি লিখিম, তাকে বৰ্ণবিন্যাস বা নামসৰি ভঙা বুলি কয়। তেন্তে ব'লা দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ পাঠ। এতিয়া নামসৰিনো কেনেকৈ ভাঙে বা বৰ্ণবিন্যাসনো কৰে কেনেকৈ, তাৰ কাৰণে আমি কেইটামান শব্দৰ ব্যৱহাৰ কৰিম। এতিয়া প্ৰথম শব্দটো আমি যদি চাওঁ, যদি আমি কিতাপ শব্দটো ব্যৱহাৰ কৰোঁ, তেনেহ'লে আমি পাওঁ কত হস্যেগাৰে কি আকাৰে তা প, কিতাপ। এইটো হৈছে কিতাপ শব্দ। ইয়াক যেতিয়া আমি বৰ্ণবিন্যাস কৰিম, ই কেনেকুৱা ধৰণৰ ৰূপ ল'ব। এতিয়া আমি প্ৰথম চাব লাগিল কত হ্ৰস্বইকাৰ যোগ হৈ আছে, মানে ব্যঞ্জন বৰ্ণৰ লগত স্বৰবৰ্ণ যোগ হৈ আছে। আমি এতিয়া এই গোটেইকেইটাকে য'ত য'ত ব্যঞ্জন বৰ্ণ যোগ হৈ আছে আমি পৃথক কৰি পেলাম। এতিয়া আমি কটোক আমি অকলশৰীয়া কৰিলোঁ, ক যোগ হ্ৰস্বই যোগ হৈ আছে, হ্ৰস্বই। এতিয়া কটোক যেতিয়া আমি পৃথক কৰিলোঁ স্বৰবৰ্ণৰ পৰা, তেতিয়া আমি কৰ তলত এটা চিহ্নৰ ব্যৱহাৰ কৰিম। এইটোক হচন্ত চিন বুলি কয়। এই হচন্ত চিনটোৱে এইটো কথাক বুজায় যে এই ব্যঞ্জন বৰ্ণটো এতিয়া অকলশৰীয়া হৈ আছে, ইয়াৰ লগত কোনো ধৰণৰ বৰ্ণ যোগ হৈ থকা নাই। তাৰপিছত আছে দন্ত্য ত। দন্ত্য তত আকাৰ যোগ হৈ আছে, মানে আ যোগ হৈ আছে। দন্ত্য তক আমি ভাগ কৰি দিলোঁ, আটো আমাৰ পৃথক হৈ গ'ল। তাৰপিছত আমি পাওঁ প। যেতিয়া আমি পৰ উচ্চাৰণ কৰোঁ, পৰ পিছফালে আমি অৰ উচ্চাৰণটো শুনিব পাওঁ, মানে পৰ পিছফালে অ যোগ হৈ আছে। এতিয়া কিতাপ শব্দটোৰ যদি আমি বৰ্ণৰ বিন্যাস কৰোঁ, তেনেহ'লে আমি পাওঁ ক যোগ হ্ৰস্বই যোগ দন্ত্য ত যোগ আ যোগ প যোগ অ। এতিয়া তাৰ লগতে আৰু এটা কথা মনত ৰাখিব লাগিব যে ব্যঞ্জন বৰ্ণৰ পিছফালে যোগ হৈ থকা কিছুমান স্বৰবৰ্ণৰ উচ্চাৰণ অসমীয়া ভাষাত স্পষ্টকৈ কৰা নহয়। ঠিক তেনেকৈ পৰ পিছফালে উচ্চাৰিত হৈ থকা অটোক আমি বন্ধনীৰ ভিতৰত ৰাখিম। ঠিক আছে, এতিয়া আমি অন্য এটা শব্দ হেৰি কৰোঁ, বৰ্ণৰ বিন্যাস কৰিম অন্য এটা শব্দ। এতিয়া আমি ইয়াৰ পিছৰ শব্দটো যদি লওঁ, স্কুল। ক তাত হস্যৌকাৰ ল। স্কুলৰ বৰ্ণ বিন্যাস কৰিলে আমি পাম ইয়াতে দন্ত্য খ ক আৰু হ্ৰস্বও যোগ হৈ আছে। এইকেইটাক আমি বেলেগ বেলেগ কৰিম। প্ৰথম দন্ত্য খ, হচন্ত চিহ্নৰ ব্যৱহাৰ কৰিম, যোগ ক, কৰ পৰা উটো আমি সাইড কৰাই দিলোঁ, হ্ৰস্ব উ। তাৰপিছত আমি পাম ল, লৰ পৰা আমি অটোক পৃথক কৰি দিম আৰু অটোক আমি বন্ধনীৰ ভিতৰত ৰাখিম। এইটো হ'ল স্কুল শব্দটোৰ বৰ্ণবিন্যাস বা নামসৰি ভঙা। ঠিক তেনেদৰে আমি যদি আৰু অন্য শব্দ লওঁ, যেনে ধৰক পৰীক্ষা শব্দটো আমি ল'ব পাৰোঁ। পৰীক্ষা। পৰীক্ষা শব্দটো যদি আমি বৰ্ণবিন্যাস কৰোঁ, তেনেহ'লে আমি এই পৰীক্ষা শব্দটোৰ বৰ্ণবিন্যাস আমি এনেধৰণৰ পাম। প যোগ অ যোগ ৰ যোগ দীৰ্ঘইকাৰ যোগ হৈ আছে ইয়াতে, ৰ যোগ দীৰ্ঘই যোগ খ আকাৰ হৈ আছে। খটো কেনেকৈ কি কি যুক্তাক্ষৰে হয়? ক আৰু মূৰ্ধন্য খ। ক যোগ মূৰ্ধন্য খ যোগ হ'লে খ হয়, যোগ আ। পৰীক্ষা শব্দটোৰ যদি আমি বৰ্ণবিন্যাস কৰোঁ, তো পৰীক্ষা শব্দটোৰ বৰ্ণবিন্যাসৰ ৰূপটো এনেকুৱা হ'ব। প যোগ অ যোগ ৰ যোগ দীৰ্ঘই
যোগ ক যোগ মূৰ্ধন্য ষ যোগ আ পৰীক্ষা। ঠিক তেনেদৰে আমি আৰু এটা শব্দৰ আমি বৰ্ণৰ বিন্যাস কৰিম। আমি যিমান এই শব্দবিলাকৰ বৰ্ণ বিন্যাসৰ অভ্যাস কৰিম সিমানে আমাৰ এই বৰ্ণ বিন্যাসৰ যিটো ধাৰণা সেই ধাৰণাটো আমাৰ কাৰণে স্পষ্ট হৈ যাব। আৰু এটা শব্দ আমি কৰিছো কমলা। কমলা কমলাত ক লগত যোগ হৈ আছে অ ক যোগ অ যোগ ম যোগ অ যোগ ল যোগ আ। এইটো হৈছে কমলা শব্দটোৰ বৰ্ণ বিন্যাস। এতিয়া মনত ৰাখিব লাগিব এই চিনটোক হসন্ত চিন বুলি কয়। যেতিয়া ব্যঞ্জন বৰ্ণটো অকলে থাকে তেতিয়া এই চিনটোৰ ব্যৱহাৰ কৰা হয়। এয়া হৈছে বৰ্ণ বিন্যাস বা নামকৰি ভাঙা। যেতিয়া শব্দ এটাক আমি স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণৰ ভাগ বেলেগ বেলেগকৈ আমি ভাগ কৰি দেখুৱাই দিওঁ তাকে বৰ্ণ বিন্যাস বোলে। আশা কৰোঁ এই পাঠটো তোমালোক আটাই বুজি পাইছা আৰু তোমালোকে এই পাঠটোৰ পৰা উপকৃত হৈছে। মই ধন্যবাদ জনাইছোঁ তোমালোক আটাইকে আছামিজ জ্ঞানকুলৰ লগত সংযোগ হৈ থকাৰ কাৰণে। পৰৱৰ্তী পাঠৰ কাৰণে সংযোগ হৈ থাকিবা আমাৰ চেনেলৰ লগত। তেতিয়াহ'লে তোমালোকে আটাই ভালে থাকা, খেলি থাকা, পঢ়ি থাকা। আৰু তাৰ লগতে মই প্ৰতিগৰাকী ভিউৱাৰ্ছ আৰু প্ৰতিগৰাকী ছাবস্ক্ৰাইবাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকলে আজি প্ৰথমবাৰৰ কাৰণে আমাৰ ভিডিঅ' চাইছে তেওঁলোকলৈ মই অনুৰোধ কৰিছোঁ, যদি আমাৰ ভিডিঅ' আপোনালোকৰ উপযোগী যেন অনুভৱ কৰে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।